হেঁপাহৰ ছায়া তোমাক চোৱাৰ কি যে হেঁপাহ যাক বিচাৰি ভাগৰি পৰো আচলতে হেঁপাহ তোমাৰ লগত থাকে নে হেঁপাহৰ লগত তুমি থাকা এদিন এয়াই আছিল তোমাৰ লগত থকা আটাইতকৈ জটিল প্ৰশ্নটো মোৰ এতিয়া বুজিলো তুমি হেঁপাহৰ বাবে জীয়াই আছা সময়ৰ নৌকাত উঠি উঠি দিনবোৰ ভাগৰি পৰিছিল চিন্তা হয় যদিহে সময়ত মই একো নিশিকিলো মানুহবোৰৰ একো নহয় কেৱল আমিহে মানুহ বুলি চিনাকি দিম তোমাক মই তেতিয়াহে চিনি পাম যেতিয়া তোমাৰ শব্দবোৰ মোৰ ভাষা হয় সুখ দুখবোৰ সময়ৰ আশা হয় জীয়াই থাকিবলৈ ইচ্ছা নাথাকিলেও জীয়াই থাকিবলৈ শিকিছো কোনোবাই যদি মোক প্ৰশ্ন সোধে কি কৰি আছা উত্তৰত কওঁ ঠিকেই মনটো ডাঠ কৰি ক'ব লগা হয় জীৱনটোনো কি জীৱনটো হ'ল জীয়াই থকা অভিনয়হে ইয়াত আমি হাঁহিম আৰু কান্দিম ঠিক সেইদৰে কেতিয়াবা ভাল লগা সময়বোৰ বেয়া লগত বিলীন কৰোঁ ইয়াত আনে শিকাব লগা একো নাই কিন্তু শিকিবলগীয়াহে ভালেখিনি আছে ঈশ্বৰে আমাক সহায়হে কৰে কিন্তু এইটো বিচৰা নাই যে ঈশ্বৰৰ সহায়কণ যথেষ্ট নহয় বুলি কাৰোবাৰ দুৱাৰত কোৰ মাৰিলে সি বেয়া কৰ্ম হ'ব নোৱাৰে যদিহে সেই বেয়া কৰ্মৰ পৰা শিকিবলগীয়া নাথাকে বেয়া কৰ্মীজন পাপী নহয় কেৱল বেয়া কৰ্মহে পাপ হয় মানুহ আৰু কৰ্ম একো পাৰ্থক্য নাই জীৱনটো হাঁহি হাঁহি খেদিলেও সুখবোৰ অপাৰ নহয় যাৰ ইচ্ছামতে সুখৰ পৃথিৱী অচল আজি সাগৰ বিচাৰি আচলতে মানুহ ক'ত যায় কিন্তু নিজেই এখন বৃহত্তৰ সাগৰ নহয়নে এয়া কি মায়া পানীত উপঙি ফুৰাজন পানীত নমৰে কিন্তু মৰিব লগাজন পানীতেই মৰিব আহে জীৱনৰ সফলতা আছে এইখিনিতে যেতিয়া সফলতা বিচাৰি নিজেই বিফলতা হৈ পৰে হেঁপাহবোৰ কি যে সুমধুৰ চঞ্চলতা হৈ পৰে নিজেই চকু পলকত হাঁহে সুখত পাহে আৰু বিচাৰি ফুৰে কৰোবাৰ আপোন মানুহ এয়ে হ'ল সবাতোকৈ বেছি জীৱনৰ সংজ্ঞা যাৰ ঠিকনা নিজেই হ'ব খোজা এটা পৰিচয় জীৱন ধন্যবাদ